প্ৰত্যেকজন মুছলমানবাসী ৰাইজলৈ ৰমজান মাহৰ বহুত শুভেচ্ছা জনালো আৰু এয়া তোমালোকলৈ বুলি আকাশত জোন ওলাইছে আৰু সকলোৰে মুখে মুখে হাঁহি জিলিকি উঠিছে ঘৰে ঘৰে ইফতাৰ তৈয়াৰ কৰা হৈছে আৰু আশীৰ্বাদৰ উপহাৰ প্ৰস্তুত কৰা হৈছে যেতিয়া তোমালোকে আল্লাহৰ ওচৰত দুআ বিচাৰিবা ন তেতিয়া কিন্তু মোৰ কাৰণে আৰু অসমবাসী ৰাইজৰ কাৰণেও দুআ বিচাৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিবা আৰু এটা কথা বুজি নাপাও মানুহে কিয় ইমান ভেদাভেদ কৰে জাতি ধৰ্মৰ মাজত সকলো মানুহে নহয় জানো লাগিলে হিন্দুৱে হওক বা মুছলমানে হওক কেতিয়াবা তোমালোকে লক্ষ্য কৰিছানে এই ব্লাড বেংকৰ ওচৰত কোনেও প্ৰশ্ন নকৰে এয়া হিন্দুৰ তেজ নে মুছলমানৰ তেজ বুলি মাথু তেজ লাগে মানুহজনক জীয়াই তুলিবলৈ গতিকে মৃত্যুৰ সময়ত যদি কোনেও প্ৰশ্ন নকৰে জীয়াই থকা সময়ত মানুহে কিয় ইমান ভেদাভেদ কৰে হেতুহে বুজি নাপাও জয় শ্ৰী ৰাম বহুত বেছি শুভেচ্ছা তোমালোকলৈ